নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আমি জানিম নেশ্যনেল এডুকেশ্যন পলিচি বা নিউ এডুকেশ্যন পলিচি 2020 ৰ ওপৰত বহুকেইটা অবজেক্টিভ টাইপ কুৱেশ্যন যিকেইটা আপকামিং কম্পিটিটিভ এক্সাম বা বিভিন্ন ধৰণৰ এক্সামত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া নিশ্চিতভাৱে নেশ্যনেল এডুকেশ্যন পলিচি বা নিউ এডুকেশ্যন পলিচি 2020 ৰ ওপৰত অহা যিকোনো ধৰণৰ প্ৰশ্নৰ আপোনালোকে উত্তৰ দিব পাৰিব। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আহিছোঁ আজি ভিডিঅ'টোৰ একেবাৰে প্ৰথমটো কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য চেয়াৰমেন অফ নিউ এডুকেশ্যন পলিচি 2020? নতুন শিক্ষানীতি 2020ৰ অধ্যক্ষ কোন? এনচাৰটো হৈছে ডক্টৰ কে কস্তুৰীৰংগন। মনত ৰাখিব, এইটো প্ৰায়ে আহে। ডক্টৰ কে কস্তুৰীৰংগন হৈছে নতুন শিক্ষানীতি বা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2020ৰ চেয়াৰমেন বা অধ্যক্ষ। Next, question number 2. What is the new name of Ministry of Human Resource Development in the New Education Policy 2020? 2020ৰ নতুন শিক্ষানীতিয়ে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ নামটো সলনি কৰি নতুনকৈ কি নামেৰে অভিহিত কৰিছে? এনচাৰটো হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যন বা শিক্ষা মন্ত্ৰণালয় হিচাপে। অৰ্থাৎ আগৰ MHRDক এতিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন হিচাপে জনা যায়। আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, এইটো এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। হোৱাট পাৰ্চেণ্টেজ অফ GDP উইল বি স্পেণ্ট বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ইন দ্য নিউ এডুকেশ্যন পলিচি 2020? ভাৰত চৰকাৰে নতুন শিক্ষানীতি 2020ৰ ওপৰত সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ খৰচ কৰিব? এনচাৰটো হৈছে 6%। অৰ্থাৎ ভাৰতে 6% GDP নতুন এডুকেশ্যন পলিচিত খৰচ কৰিব, যাৰ দ্বাৰা শিক্ষাৰ মানদণ্ড ভাৰতৰ উন্নত হ'ব পাৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য নিউ পেটাৰ্ণ অফ নিউ এডুকেশ্যন পলিচি 2020? নতুন শিক্ষানীতি 2020ৰ মতে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ নতুন কি আৰ্হি হ'ব বা পেটাৰ্ণ হ'ব? এনচাৰটো হৈছে 5+3+3+4। আমি জানো যে ভাৰতে 10+2 পেটাৰ্ণটো ফ'ল' কৰে, বাট এতিয়া নতুন এডুকেশ্যন পলিচিৰ মতে সেই পেটাৰ্ণটো চেঞ্জ হৈ এতিয়া 5+3+3+4 হ'ব। আৰু ইয়াৰে প্ৰথমটো হৈছে ফাউণ্ডেশ্যন ষ্টেজ, য'ত 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়সৰ ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰা হ'ব। ছেকেণ্ড ষ্টেজটো হৈছে প্ৰিপেৰেটৰী ষ্টেজ 8 to 11 years, নেক্সটটো হৈছে মিডল ষ্টেজ 11 to 14 years, আৰু লাষ্টৰটো হৈছে ছেকেণ্ডাৰী ষ্টেজ। গতিকে আমি দেখিবলৈ পালোঁ যে 3 to 8 5 years, 8 to 11 3 years, 11 to 14 3 years, এণ্ড লাষ্টৰটো 14 to 18 4 years। গতিকে আমি ক'ব পাৰোঁ যে নতুন এডুকেশ্যন পলিচিৰ মতে যিটো পেটাৰ্ণ হ'ব সেইটো হ'ব 5+3+3+4। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5লৈ। একৰ্ডিং টু নিউ এডুকেশ্যন পলিচি 2020 ফ্ৰম হুইচ ক্লাছ এ স্কিল ডেভেলপমেণ্ট কোৰ্চ উইল ষ্টাৰ্ট? নতুন শিক্ষানীতি 2020ৰ মতে কোন শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ স্কিল ডেভেলপমেণ্ট কোৰ্চটো আৰম্ভ হ'ব? এনচাৰটো হৈছে ক্লাছ 6ৰ পৰা। এইখিনিতে ক'ব পাৰি যে ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ভকেশ্যনেল এডুকেশ্যন বা কৰ্মমুখী শিক্ষাৰ আৰম্ভ হ'ব একৰ্ডিং টু নিউ এডুকেশ্যন পলিচি 2020। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 6, হুইচ বৰ্ড এক্সাম উইল be removed by the new education policy 2020? নতুন শিক্ষানীতি 2020 কোনটো বৰ্ড এক্সাম ৰিমুভ কৰিছে বা নাইকিয়া কৰিছে? এনচাৰটো হৈছে 10th বৰ্ড এক্সাম, যিটোক আমি মেট্ৰিক পৰীক্ষা বা SSLC এক্সাম বুলি জানো। সেই এক্সামটো নতুন এডুকেশ্যন পলিচি 2020 ৰিমুভ কৰিছে বা নাইকিয়া কৰিছে। আপোনালোকে পৰাপক্ষত এই কুৱেশ্যনছবোৰ নোট ডাউন কৰি যাবলৈ ট্ৰাই কৰিব, কিয়নো এইকেইটা এক্সাম পইণ্টছ অফ ভিউৰ পৰা খুব বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 7, which course has been abolished in the new education policy 2020? নতুন শিক্ষানীতি 2020 কোনটো কোৰ্চ এবলিছ কৰিছে বা বিলোপ কৰিছে? এনচাৰটো হৈছে MPhil, যাক সম্পূৰ্ণকৈ আমি মাষ্টাৰ্ছ অফ ফিলচফি বুলি জানো। গতিকে নতুন শিক্ষানীতি 2020খন ইমপ্লিমেণ্ট বা কাৰ্যকৰী হোৱাৰ লগে লগে MPhil ডিগ্ৰীটো বা কোৰ্চটো নোহোৱা হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 8, একৰ্ডিং টু দ্য নিউ এডুকেশ্যন পলিচি হোৱাট উইল বি ৰিকুৱাৰ্ড টু ডু PhD? নতুন শিক্ষানীতি 2020ৰ মতে PhD কৰিবৰ বাবে কিহৰ প্ৰয়োজন হ'ব? এনচাৰটো হৈছে 4 years of bachelor's degree। গতিকে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে 4 বছৰীয়া স্নাতক ডিগ্ৰী সমাপ্ত কৰিলে ছাত্ৰ ছাত্ৰীসকল PhD কৰিবৰ বাবে উপযুক্ত হৈ উঠিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 9, হু ইজ দ্য প্ৰেজেণ্ট মিনিষ্টাৰ অফ মিনিষ্ট্ৰী অফ এডুকেশ্যন? বৰ্তমানৰ শিক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰীগৰাকীৰ নাম কি? এনচাৰটো হৈছে ৰমেশ পোখৰিয়াল নিশাংক। লগতে আৰু এটা কথা মনত ৰাখিব, ৰমেশ পোখৰিয়াল নিশাংক বৰ্তমান ভাৰতৰ শিক্ষা
শিক্ষামন্ত্ৰী হিচাপেও জনা যায় কোৱেশ্চন নম্বৰ 10 হোৱাট ইজ দ্য কাৰেণ্ট এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বৰ্তমান ভাৰতৰ উচ্চ শিক্ষাত নামভৰ্তিকৰণৰ ৰেচিঅ' বা হাৰ কিমান এনসাৰটো হৈছে 26.3% অৰ্থাৎ 26.3% এতিয়া আহিছো কোৱেশ্চন নম্বৰ 11 লৈ হু হেজ প্ৰিপেয়াৰ্ড দ্য নিউ এডুকেশ্যন পলিচি 2020 নতুন শিক্ষা নীতি 2020 খন কোনে প্ৰস্তুত কৰি উলিয়াইছে এনসাৰটো হৈছে কস্তুৰী ৰংগন সমিতি এতিয়া আহিছো নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 12 ইন দ্য নিউ এডুকেশ্যন পলিচি 2020 হোৱাট ইজ দ্য মিনিমাম ক্লাছ এ ষ্টুডেণ্ট শুড বি টট উইথ মাদাৰ টাং নতুন শিক্ষা নীতি 2020 মতে ছাত্ৰ ছাত্ৰীসকলে মিনিমাম বা ন্যূনতম কিমান শ্ৰেণীলৈকে নিজৰ মাতৃভাষাত শিক্ষা আহৰণ কৰিব লাগিব বা গ্ৰহণ কৰিব লাগিব এনসাৰটো হৈছে ক্লাছ 5 লৈকে অৰ্থাৎ পঞ্চম শ্ৰেণীলৈকে এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 আফটাৰ হাউ মেনি ইয়াৰ্স দ্য এডুকেশ্যন পলিচি অফ ইণ্ডিয়া হেজ চেঞ্জড কিমান বছৰৰ পাছত ভাৰতৰ শিক্ষা নীতিৰ পৰিৱৰ্তন বা সলনি হৈছে এনসাৰটো হৈছে 34 ইয়াৰ্স অৰ্থাৎ 34 বছৰৰ পাছত আমি জানো যে প্ৰথমখন ৰাষ্ট্ৰীয় নীতি হৈছে 1968 ত সেকেন্ডখন হৈছে 1986 ত আৰু বৰ্তমান 34 বছৰৰ পাছত 2020 ৰ নতুন শিক্ষা নীতি গতিকে ক'ব পাৰি যে সুদীৰ্ঘ 34 বছৰৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থা বা ভাৰতৰ শিক্ষা নীতিৰ সালসলনি হৈছে কোৱেশ্চন নম্বৰ 14 বাই হুইচ ইয়াৰ ইউনিভাৰ্সেলাইজেশ্যন অফ এডুকেশ্যন থ্ৰু গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' হেজ বিন প্লেনড কোন চনৰ ভিতৰত ভাৰতে সৰ্বমুঠ এনৰলমেণ্ট বা নামভৰ্তিকৰণৰ জৰিয়তে ভাৰতৰ শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰাৰ পৰিকল্পনা কৰিছে এনসাৰটো হৈছে 2030 অৰ্থাৎ 2030 চনৰ ভিতৰত নেক্সট কোৱেশ্চন নম্বৰ 15 ফৰ স্কুল এডুকেশ্যন হু উইল প্ৰিপেয়াৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক নতুন শিক্ষা নীতিৰ মতে কোনে স্কুল শিক্ষাৰ বাবে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বা ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি প্ৰস্তুত কৰিব এনসাৰটো হৈছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন যাক চমুকৈ NCTE বুলিও জনা যায় এতিয়া আহিছো কোৱেশ্চন নম্বৰ 16 লৈ একৰ্ডিং টু দ্য নিউ এডুকেশ্যন পলিচি 2020 হাউ মাচ পাৰ্চেন্টেজ অফ দ্য গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন টু বি ৰেইজড নতুন শিক্ষা নীতি 2020 মতে উচ্চ শিক্ষাত সৰ্বমুঠ এনৰলমেণ্ট বা নামভৰ্তিকৰণৰ কিমান শতাংশলৈকে বৃদ্ধি কৰা হ'ব আমি জানো যে উচ্চ শিক্ষাত বৰ্তমান ভাৰতৰ হাৰ হৈছে 26.3% আৰু 2035 ৰ ভিতৰত অৰ্থাৎ 2035 চনৰ ভিতৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে টাৰ্গেট কৰিছে যে 50% লৈকে হায়াৰ এডুকেশ্যনত এনৰলমেণ্ট বৃদ্ধি কৰা হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 17 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NPST that mentioned in new education policy 2020 নতুন শিক্ষা নীতি 2020 ত উল্লেখিত NPST ৰ ফুল ফৰ্মটো বা সম্পূৰ্ণ নামটো কি এনসাৰটো হৈছে নেশ্যনেল প্ৰফেচনেল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ্ছ গতিকে এইটো আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব কিয়নো NPST ৰ ওপৰত ফুল ফৰ্ম লিখিবলৈ কোৱেশ্চন আহি যাবও পাৰে এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 18 এজ পাৰ নিউ এডুকেশ্যন পলিচি 2020 NMM stands for what নতুন শিক্ষা নীতি 2020 মতে NMM ৰ ফুল ফৰ্মটো কি হয় বা সম্পূৰ্ণ নামটো কি হয় এনসাৰটো হৈছে নেশ্যনেল মিছন ফৰ মেন্টৰিং আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 19 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পাৰখ that mentioned in new education policy 2020 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখিত পৰখৰ ফুল ফৰ্মটো কি হয় বা সম্পূৰ্ণ নামটো কি হয় এনসাৰটো হৈছে পাৰফৰ্মেন্স assessment review and analysis of knowledge for holistic development আকৌ এবাৰ কৈছো performance assessment review and analysis of knowledge for holistic development এতিয়া আহিছো আজি ভিডিওটোৰ একেবাৰে শেষৰটো কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 20 which autonomous body will be created by new education policy 2020 to provide a platform for the free exchange of ideas on the use of technology to enhance learning assessment planning administration নতুন শিক্ষা নীতি 2020 কোনটো অটোনমাস বা স্বায়ত্তশাসিত বডিৰ সৃষ্টি কৰিব যাৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰৰ যি আইডিয়াছসমূহ বা কৌশলসমূহ বিনামূলীয়াভাৱে বিনিময় কৰা হ'ব বিশেষভাৱে শিকন মূল্যায়ন পৰিকল্পনা আৰু প্ৰশাসনৰ বিকাশৰ বাবে এনসাৰটো হৈছে নেশ্যনেল এডুকেশ্যনেল টেকনলজি ফৰাম চমুকৈ NETF বুলি জনা যায় যেহেতু কোৱেশ্চনটো বহুত দীঘলীয়া আপোনালোকে মনত ৰাখিব যে নতুন এডুকেশ্যন পলিচি এটা অটোনমাস বডি ক্ৰিয়েট কৰিব যেটো টেকনলজিৰ লগত ৰিলেটেড হ'ব আৰু লাৰ্নিং এছেছমেন্ট প্লেনিং এডমিনিষ্ট্ৰেচনৰ লগত জড়িত থাকিব গতিকে নেশ্যনেল এডুকেশ্যন পলিচি 2020 বা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ লগত জড়িত ভিডিওটোৰ আজিৰ ইমানতে শেষ হৈছে আশা কৰো
ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব আৰু এই 20টাৰ ভিতৰত যদি যিকোনো এটা কুৱেশ্যন আহে আপোনালোকে শুদ্ধভাৱে এটেম্প কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টা বেলটো বজাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় আৰু চাব পাৰে। ধন্যবাদ।